নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম দেৱজিৎ মৰাণ আৰু আপোনালোকে চাই আছে চাম স্পেচিয়েল ভিডিঅ'ছ দেৱজিৎ। আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ মাজলৈ এই চেনেলটি অৰ্থাৎ চাম স্পেচিয়েল ভিডিঅ'ছ দেৱজিৎ মোৰ চেনেলটিয়ে আপোনালোকৰ মাজলৈ এটা গিভৱেৰ প্ৰতিযোগিতা লৈ আহিছোঁ। বিহুৰ উপলক্ষে এটা ধামাকা গিভৱেৰ প্ৰতিযোগিতা। তো বন্ধু বান্ধৱীসকল, আপুনিও হ'ব পাৰিব সেই গিভৱেটোৰ উইনাৰ। তো কি প্ৰচেছ কি নীতি অৱলম্বন কৰিব লাগিব সেই গিফ্টটো পাবলৈ মই কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু কোনো স্কিপ নকৰিব। প্ৰথম কথা হ'ল ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব লাগিব, ফুল ৱাচ টাইম দিব লাগিব। নেক্সট কথাটো হ'ল আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা ঘণ্টা বটনটো দবাই দিব। তাৰ পিছৰ পইণ্টটো হ'ল, পিছৰ ষ্টেপটো হ'ল যে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান হোৱাটছআপ, ফেচবুক সকলোতে শ্বেয়াৰ কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব। তেতিয়াহে আপোনালোকে উইনাৰটো হ'ব পাৰে। আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকে এই ভিডিঅ'টোৰ তলত এটা ধুনীয়াকৈ কমেণ্ট কৰিব লাগিব। কেনেকুৱা লাগে ভিডিঅ'টো জনাব, লগতে মোৰ চেনেলটোক প্ৰতি কেনেকুৱা অনুভৱ আপোনালোকে জনাব পাৰিব কমেণ্টত। এই কমেণ্টটো আপোনালোকে নিশ্চয় দিবলৈ নাপাহৰিব। মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল কমেণ্টটো। গতিকে কমেণ্টটোৰ ওপৰত ডিপেণ্ড কৰিয়ে মই আপোনালোকক গিভৱেটো ঘোষণা কৰিম। তো এইখিনি কথাই আপোনালোকে মনত ৰাখিব, এইখিনি কাম কৰিব। এইখিনি কাম কৰাৰ পিছত আপোনালোকে ৰিজাল্ট পাব 5 এপ্ৰিল তাৰিখে। 5 এপ্ৰিল তাৰিখে এটা নিৰ্দিষ্ট উপায়েৰে মই ঘোষণা কৰিম কোনে উইনাৰ হয়। গতিকে আপোনালোকে সেই দিনটোলৈ ৱেইট কৰি থাকক। প্ৰথমবাৰৰ কাৰণে যিহেতু গিভৱে লৈ আহিছোঁ, গতিকে প্লিজ মোক ছাপোৰ্ট কৰিব আৰু নতুন ভিডিঅ'বিলাক পাই থাকিব। মই বৰ্তমান আছোঁ ডিগবৈ, এইটো জেগা। এইটো হ'ল মেডাম মেফি পাতে ইয়াত। এইফালে এইখন হ'ল ৰিজাৰ্ভৰ ওচৰতে আছোঁ, মোৰ হোষ্টেল ওচৰতে আছে যিহেতু। গতিকে আপোনালোকে ইয়াত কমেণ্ট কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাব আৰু এটা ধুনীয়া উপহাৰ দিম আপোনালোকৰ মাজত। আপোনালোকৰ কোনোবা এজনে পাব। গতিকে কোন সেই লাকিগৰাকী 5 তাৰিখলৈ আপোনালোকে ৱেইট কৰি থাকক।